কেনেকুৱা মজা ন একদম মজা কিনে আৰু এইটো ইয়াকালেও ভাই পুৰা চাইকেল চলাই কিন্তু ভাল পায় দেই মজা আৰু Hey guys, welcome back to my Dolebo YouTube channel. আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আছো ক'ত আছো হে ভাই ক'ত আছো এতিয়া আমি দলঙৰ ওপৰত চাৰিকুৰিয়া দলঙৰ ওপৰত আছো মানে পুৰা ঠাণ্ডা পুৰা বতাহ লাগি আছে আৰু এই দুজনটো ভাই কেনেকুৱা লাগিছে দলং ভাল লাগিছে ন আজি মানে অকমান বেলেগ ষ্টাইলৰ ভিডিঅ' বনাম বুলি ভাবিছো তো গাইজ ইয়াৰ চাৰিকুৰিয়া দলঙৰ দৃশ্য আপোনালোকক দেখুৱাই দিম চাৰিকুৰিয়া নৈৰ ওপৰত এই দলংখন বনোৱা হৈছে তো গাইজ এইখনেই হ'ল আমাৰ চাৰিকুৰিয়া দলং আৰু এইটো ইয়াকালেও ভাই পুৰা চাইকেল চলাই কিন্তু ভাল পায় দেই পুৰা চাইকেল চলাব জানে আৰু এবাৰ চলাই দেখুৱাবি মানে ষ্টাইল মত মানে চলাই দেচোন এবাৰ আৰু চলাই ষ্টাইল দেখাব মানে আমাৰ এতিয়া দক্ষে চাও চলাই কিন্তু আৰু এইটো দক্ষে ভাই দলঙত আহিছ নেকি কি কৰিবলৈ আহিছ পুৰা ঠাণ্ডা লাগে ন পুৰা মজা হয় মানে দলঙৰ আৰু এইটো দলঙৰ দৃশ্য এইখন হ'ল মানে আপোনালোকে যোনটো দেখিছে এইটোৱে হ'ল মাজুলী দ্বীপ আমাৰ মৰমত মানে চাৰিকুৰিয়া মাজুলী বুলি কোৱা হয় এই ধুনীয়া মানে প্লেচ মানে এটা ধুনীয়া প্লেচ আপোনালোকে এইখনেই হ'ল আমাৰ নৈৰ ওপৰত থকা এটা ব্ৰিজ খুব ধুনীয়াকৈ বনাইছে আজি এইবাৰ মানে এইবছৰ বনাই কমপ্লিট হৈছে এইবাৰ দলং এইখনেই হ'ল আমাৰ চাৰিকুৰিয়া দলং আপোনালোকে চাই কেনেকুৱা জেগাটো মানে কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমি এতিয়া মাকবক লগ পালোঁ মানে পানীপুৰি ইয়াত খাব লাগিব অকণমান মানে মজা মানে পানীপুৰি মজাকৈ বনাই বুলি কৈছে এইটো মাগৰ পানীপুৰি এতিয়া পানীপুৰি তহঁতে খাব নাই 20 টকামান দে আৰু এতিয়া গধূলি হ'লতো এইকাৰণে স্পষ্টকৈ নেদেখে কিন্তু টাইম এতিয়া 5টা 6টা বাজিবলৈ হ'ল মানে এইকাৰণে ইমান স্পষ্টকৈ নেদেখে আৰু মাগৰ কিমান দিনৰ পৰা আপুনি চলাই আহিছে এইটো মানে বৰ্তমান মোৰ 2 বছৰ হ'ল 2 বছৰ ন মানে ইয়ালৈ আকৌ পানীপুৰি খাওঁ যদি বঢ়িয়া স্পেচিয়েলকৈ বনাই বুলি কৈছে মানে মই আৰু খাওঁ মাজে মাজে মানে স্পেচিয়েলকৈ বনাই মই মানে মাজে মাজে খাই থাকোঁতো সেইকাৰণে মানে আজি সকলোৱে খাম এইটো মানে যিমান আছে কেনেকুৱা মজা ন একদম মজা কিনে আৰু ছেকেণ্ড কোনে খাব ছেকেণ্ড তাই মজা বা বঢ়িয়াকৈ বনাই বুলি কৈছে আৰু নেক্সট এই মজা লাগিছে ন ধুনীয়াকৈ বনাই ন আৰু এইটো দক্ষে বাই খাব তাৰপিছত ৰমেন বাই গাইজ এইটো দক্ষিণ চাপৰ ঠেকেৰাগুৰি এৰিয়াৰ মানে ফেমাছ পুচকা এবাৰ জুতি লৈ চাব আপোনালোকে কেনেকুৱা মজা লাগে এই দলঙৰ ওপৰত কেনেকুৱা মজা খাই আৰু কেনেকুৱা লাগিলে মজা এতিয়া মই মানে টেষ্টিং কৰিম মানে এবাৰমান মজা 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 মানে গৰম দিনত ফুচকা খাবলৈ বহুত বঢ়িয়া মানে গৰম দিনতে টেঙা খাই ন মজা টেঙা আৰু স্পেচিয়েলকৈ বনাইছে এনেকুৱা স্পেচিয়েল নহয় আপোনালোকে মানে এবাৰ খাই চাব মজা মজা আৰু এটা খাই দিওঁগৈ আৰু কোনে খাবা মজা মজা আৰু তহঁতে খাওঁ যদি খাই ল মজাকে বনাই কিন্তু আৰু আপোনালোকে এবাৰ খাই চাব আৰু দলঙৰ ওপৰত গধূলা সময়ত আপোনালোকে লগ পাব অকল পুচকাই নহয় মিক্সাৰো পাব কিমান মজা কিমান ইণ্টাৰেষ্টিং মানে আৰু ইয়াত ঠাণ্ডা বতাহো বলি থাকে দলঙৰ ওপৰত মজা লাগে মানে গধূলাত মানে ইয়ালৈ প্ৰায় আহিয়ে থাকে ন হয় হয় আৰু মজা মানে কিমান হ'ল 20 টকা বা গাইজ পুৰা ভাল লাগিলে আপোনাক লগ পাই মানে পুৰা ভাল লাগিছে পুৰা আৰু বস্তু মজা আছিলে দেই তো গাইজ ইয়াৰ কাৰণে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মানে পুৰা